तो बनाइছে अमरनाथ मेरे को एक सब्सक्राइबर मिल गया देखो ডিব্ৰুগড় গছলা পূজা চাব আহি গ'লো ফাৰ্ষ্ট অপেনিং কৰি দিলোঁ আমি পূজা আজি ফাৰ্ষ্ট মণ্ডপত আমি ভিজিট কৰিলোঁ আৰু গছলা পূজা মণ্ডপ চালোঁ ধুনীয়া বনাইছে লাইটিং ৱাও জাষ্ট ৱাও আমি কৈলাশ পৰ্বতৰ মাজত আহি গৈছোঁ এখন চাওক ৱাও এয়া পাহাৰৰ ওপৰত উঠি আহিলোঁ আমি কমপ্লিট হোৱাই নাই মোৰ চাগে আৰু চাগে 5% বাকী আছে আমি আজি আহিয়ে গ'লোঁ শিৱলিংগ বনাই থৈছে তাতে আহি গ'লোঁ আমি থিমটো বনাইছে অমৰনাথ জাষ্ট অমৰনাথত অহা আগতে লাগিছে মজা ফিল হৈছে নাইচ এতিয়া আহি গ'লোঁ আমি ছেকেণ্ড পূজা মণ্ডপ চাবলৈ গেহেম বজাৰ পাই গ'লোঁ আৰু ইয়াতো কিমান ধুনীয়া বনাইছে লাইটিং আহক দেখাওঁ আপোনালোকক যিহেতু ইয়াতো দেখালোঁ আপোনালোকক ছেকেণ্ড পূজা মণ্ডপ ইয়াতো বহুত জাষ্ট ৱাও চাই বিৰাটে ভাল লাগিলে আকৌ যাম নেক্সট আমি এতিয়া 3 নম্বৰ পূজা মণ্ডপত পালোহি আৰু মৃত্যুসংঘ পূজা মণ্ডপ হয় গেহেম বজাৰ কিন্তু ইয়াত কমপ্লিট হোৱাই নাই মোটামুটি ইয়াত আৰু 30% বাকি আছে কিন্তু যি বনাইছে চাই ভাল লাগিছে জাষ্ট ৱাও ন मेरे को एक सब्सक्राइबर मिल गया इसने मेरे को सब्सक्राइब कर दिया थैंक यू वेलकम এতিয়া আহিলোঁ আমি 4 নম্বৰ পূজা মণ্ডপত ইয়াতো 2 নম্বৰ পূজা মণ্ডপটো নিচিনা চিংলা হয় অলপ থিমটো তো যিয়ে নহওক চাই ভাল লাগিছে জাষ্ট ৱাও এতিয়া যিহেতু আপোনালোকৰ মালিপট্টি পূজা মণ্ডপ দেখালোঁ 5 নম্বৰ পূজা মণ্ডপ ইয়াতো বিশেষ আয়োজন হোৱা নাই কমপ্লিট হোৱাই নাই কাইলৈৰ পৰা কমপ্লিট হ'ব চাই ভাল লাগিব লেকিন যিটো চালোঁ জাষ্ট ৱাও পূজা চাই এতিয়া আহি গ'লোঁ নন্দন চুইট ইয়াতে অলপ কিবা এটা খাই লওঁ পেট পূজা কৰি লওঁ পেট পূজাটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া আমি অৰ্ডাৰ দিলোঁ দোচা আৰু পাও ভাজি আৰু কফি খাম এতিয়া টেষ্টটো জনাম আপোনালোকক আৰু ইয়াত বহুত বিভিন্ন ধৰণৰ মিঠাই আছে বহুত কালেকশ্যন আছে আপোনালোকে আহি ল'ব পাৰে দেখুছে এখন বহুত ষ্টেণ্ডাৰ্ডে লাগিছে চাই খুব কম সময়ৰ ভিতৰতে আপোনালোকক দেখাই দিলোঁ ডিব্ৰুগড় বেষ্ট পূজা মণ্ডপ সেইকাৰণে মোক ধন্যবাদ জনাব চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নন্দন চুইটত যদি খাবলৈ আহে পকেটত অলপ পইচা বেছিকৈ লৈ আহিব দামবিলাক কিমান ল'লে মই আপোনালোকক দেখাই আছোঁ তো আমি যি খালোঁ তাৰ দামবিলাক এনেকুৱা হৈছে কফি 59 পাৰ পাও ভাজি 100 প্লেন দোচা 130 কালাকান 28 পাৰ চাব টোটেল আপোনাৰ GST লৈ মেলি টোটেল 511 ইয়াত লিখিছে থেংকছ এণ্ড ভিজিট এগেইন যদি দামটো কমাই দিয়ে যাম আৰু কি কয় ৰাইজ